Good morning, student. Good morning, sir. আজি মই তোমালোকৰ লগত বহুত গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰিম। তোমালোকে মনোযোগেৰে শুনিবা। তো ষ্টুডেণ্ট, গৰুৰ কিন্তু বহুত গুণাগুণ আছে। গৰুৰ গাখীৰ পুষ্টিকৰ খাদ্য। গৰুৰ গাখীৰ খালে বুদ্ধি বাঢ়ে। তোমালোকে সদায় গৰুৰ গাখীৰ খাবা। স্যার, গরুর গাখীৰ খালে যদি বুদ্ধি বাঢ়ে তেনেহলে গৰুৰ পোৱালিবিলাক মহা বৈজ্ঞানিক হলেহেঁতেন দেখোন। চুপ, একদম চুপ। তোমালোকক লৈ আৰু মই নোৱাৰিছো। কিয় নোৱাৰে স্যার? আমিনো কি কৰিলো? টিনা, তুমি 5টা ফুলৰ নাম কোৱাচোন। উফ, কি যে হ'ব ইহঁতৰ। অ' স্যার, আপুনিতো আমাক বহুত প্ৰশ্ন সুধিলে। এতিয়া আমি আপোনাক প্ৰশ্ন সুধিম, আপুনি আমাক উত্তৰ দিব। কোৱাচোন, তহঁতৰ কি প্ৰশ্ন আছে? স্যার, কওকচোন মানুহে কি ফুল দেখিলে ঘূৰি আহে? উফ, এইটোনো কি প্ৰশ্ন? সেইকাৰণে কওঁ স্যার, আপুনিও গৰুৰ গাখীৰ খাওক, তেতিয়া আপোনাৰো বুদ্ধি হ'ব। গুড্ডু, কচোন, তই ক, কি উত্তৰ হ'ব এইটো প্ৰশ্নৰ? স্যার, হাউচফুল। উফ, নোৱাৰিছো আৰু। তো বন্ধুসকল, আপোনালোকে কিন্তু গৰুৰ গাখীৰ খাব। গৰুৰ গাখীৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। তো বন্ধুসকল, আজিলৈ তেন্তে ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম আন নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টৰ সহায়ত আমাক জনাব কেনে লাগিল আপোনালোকৰ।